বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ এটা গামোচা দহি ডিজাইন লৈ আহিছোঁ। ইয়াৰ আগটো মই চিলাই কৰি দহি গাঠিছোঁ। এইটো দহি অকল গামোচাত বুলিয়ে নহয়, আপোনালোকে চাদৰতো কৰিব পাৰিব। দহিখিনি গাঠিবৰ কাৰণে মই দুটা ৰঙৰ বগা ৰঙা পাটৰ সূতা, এটা ৰলেক্স আৰু এটা গলি সূতা 4ডলীয়া কৰি বেজিত ভৰাই লৈছোঁ। আপোনালোকে দহিটো যিমান দীঘল লাগে নিজৰ জোখমতে ল'ব। যিহেতু বিহু আহি আছে, সেইবাবে আপোনালোকৰ সহায় হোৱাকৈ এই ভিডিঅ'টি লৈ আহিছোঁ। আগলৈও আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে।